ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অপৰাজিতা ব্লগ। অপৰাজিতা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। এনেকুৱা এটা জেগালৈ যাবলৈ ওলাইছোঁ য'ত গ'লে আপোনাৰ মনটো শান্তি হ'ব, পৰিৱেশো ঠাণ্ডা। আপোনালোকক দেখুৱাবলৈ মই বিচাৰিছোঁ সেই জেগাডোখৰ। যিমান পাৰোঁ মই চেষ্টা কৰিম বাৰু দেখুৱাবলৈ। বাৰু ভিডিঅ'টো চাই থাককচোন বাৰু ক'লৈ যাওঁ। বন্ধুসকল, এইখনেই হৈছে সেইখন ঠাই যিখন ঠাইৰ পৰিৱেশটো মোৰ খুবেই প্ৰিয়। এইখন ঠাই নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে ডক্টৰ নৱজ্যোতি তালুকদাৰ আৰু তেখেতৰ সহধৰ্মিনীয়ে। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ বাঁহ বেতৰ সামগ্ৰী আৰু বিভিন্ন ধৰণৰ চিত্ৰাংকন হাতেৰে অংকন কৰা দেখিবলৈ পাব। ইয়াত তেওঁলোকে এটা সুন্দৰ নেচাৰেল পৰিৱেশ দিবলৈ চেষ্টা কৰিছে। আৰু এতিয়া আমি যাওঁ ব'লক ওপৰলৈ। ওপৰতনো কি আছে তাকেই চাওঁগৈ। এইবোৰ কি হয়? এইবিলাক গহনা হ'ব, লকেট ডাঙৰ ডাঙৰ এনে পাৰ্চবিলাক গুচি যাব। এইটো বাঁহেৰে বিভিন্ন ধৰণৰ গহনা বনাইছে। ইয়াত চাওকচোন কিমান ধুনীয়া ধুনীয়া গহনা বনাইছে। এইবিলাকৰ দাম কিমান মান? এইবিলাক দাম হ'ব আপোনাৰ 50 টকাও হ'ব পাৰে, 300 টকাও হ'ব পাৰে। জিনিস বুজিহে দাম হাতেৰে বনোৱা চব ইমান ধুনীয়াকৈ বনাইছে। কি কয় আপুনি কওকচোন, এইবোৰ শিকানে আপুনি নিজে? মই শিকিছিলোঁ আপোনালোকক কোনে শিকাইছিলে? নাম আছিলে চন্দ্ৰ দাস। এইটো সেইবিলাক এইটো খাই দিয়ক। এইটো আমি এনেকৈ খাৰু বনাম। বনাব তাৰমানে বাঁহ বেতৰ আমি গহনা বনাওঁ। আৰু বহুত ডিজাইন আছে, এতিয়া নাই মানে অৰ্ডাৰ আছে যে সেইকাৰণে ডাঙৰ ডাঙৰকৈ বনাই অৰ্ডাৰ দিয়ে ন আপোনালোকক? আপোনালোকেও আহি পেলাই অৰ্ডাৰ দিব পাৰিব এজনৰ ওচৰত। সকলো আহিব এইবাৰ চাবলৈ। তাৰপিছত দামবিলাক ক'বচোন অকণমান। দাম মানে ডিজাইন লৈ কিনে আমাৰ 10,000 টকীয়াও গহনা আছে আৰু 500 টকীয়াও আছে গহনা। 50 টকাতো কাণফুলি পায় আৰু 1200 টকাতো কাণফুলি পায়। এযোৰ কাণফুলিৰ দাম 1200 টকাও আছে, 50 টকাও আছে। ডিজাইন লৈ মানে আপোনালোকৰ ইয়াত বিক্ৰী গৈছে? গৈছে, বহুত গৈছে। মই যিমান অৰ্ডাৰ আছে দিব পৰা নাই। আকৌ আহিম আপোনাৰ ওচৰলৈ। আৰু এইফালে দেখুৱাই দিছোঁ অকণমান। এইফালে লেট্ৰিন বাথৰুম আছে নেকি। এয়া চব কিন্তু চব বাঁহেৰেই বনাইছে। এইখিনি কিন্তু পকা, মানে মানুহ আহি ইয়াত থাকিবহি পাৰিব। ইফালে চাৰিওপাশৰ পৰিৱেশ। ইয়াত কোনোবা থাকে নেকি। এতিয়া আমি একেবাৰে ওপৰলৈ লৈ যাওঁ। ইয়াত চব কি ধুনীয়াকৈ হাতেৰে এইবোৰ বনাই থৈছে।
এতিয়া ওপৰলৈ যাওঁ। न जाने कहाँ हो गया गुम कहीं जब से नजर तेरी आंखों से मिल गई हाँ मैं न जाने कहाँ हो गया गुम कहीं जब से नजर तेरी आंखों से मिल गई तेरी तारीफ करता हूँ रंग चाहत के भरता हूँ क्या मुझे हो गया तुझे कैसे मैं कहूँ बाहों में तेरी सोया ही रहूं मैं तेरी खोया ही। এয়া আমাৰ টিকলু আৰু মোৰ লগত অহা এয়া পম্পী। এয়া চাওক, ইয়াৰ পৰা তললৈ এয়া লেট্ৰিন বাথৰুম যাব পাৰে, কিবা আছে আৰু এইফালে যাব পাৰি। ওপৰতে আছে ছাৰ বাইদেউৰ পৰা দুআষাৰমান শুনিছোন বাৰু কি কয়। জেগাটো কেনেকে মনলৈ আহিলে এইটো বনাবলৈ? আৰু বনাই আছে ন ইয়াত কাম চলি আছে। নেচাৰেল এটা এনভাইৰনমেণ্ট দিবলৈ গাঁৱলীয়া পৰিৱেশ দিবলৈ চেষ্টা কৰিছোঁ আমি। চবৰটো কমপ্লিট কৰিবলৈ ইয়াৰ পৰা বনাবলৈ মানুহ ক'ৰ পৰা আহিছে? লোকেল মানুহ। অঁ ইয়াত শুনিবলৈ পাইছোঁ অৰুণাচলৰ পৰা মানুহ আহি বনাইছে। নাই লোকেলে বেছিভাগ অৰুণাচলত আহিছে কিন্তু মেইন আৰ্টিষ্টবিলাক লোকেল। আমি অৰুণাচলৰ চেষ্টা পালে গাঁও আছে নহয়, চেষ্টা গাঁৱৰ পৰা আহি তাৰ মানুহবিলাকৰে ইয়াত আহি মানুহ থাকিব পাৰে ন? থাকিব পাৰে। কিমান ৰুম বাৰু আমি এতিয়া যাওঁ ব'লক বাকী থকা বস্তুবোৰ চাবলৈ, আৰুনো ইয়াত কি কি আছে তাকেই আপোনালোকক দেখুৱাওঁ ব'লক। ফুৰি চাকি লোৱাৰ পিছত তাত থকা পাকঘৰত আমি আহি দুয়োজনীয়ে এয়া চাওমিন খাই ল'লোঁ। ইয়াতে আমি দুয়োজনী বহুত সময় থাকিলোঁ আৰু থকাৰ সময়কণ কিন্তু খুবেই ভাল লাগিল। আৰু এতিয়া আমাৰ আহি পৰিল ঘৰলৈ যোৱাৰ সময়। ব'লক আমি এতিয়া ঘৰলৈ যাওঁ।
পালোহি ঘৰ আৰু দিনটো বহুত ফুৰা চকা কৰি বহুত ভাগৰো লাগিছে। অকণমান গা পা ধুই ৰেষ্ট ল'ম। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই, সকলো ভালে থাকক।